টু মাই ইউটিউব চেনেল পল্লৱ ব্লগছ। আজি হৈছে কাতি বিহু উপলক্ষে আমাৰ ঘৰত কি আয়োজন চলিছে আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া প্ৰথমে মই গৈ আছোঁ ঘৰত, মানে চাকি জ্বলাই লওঁ, পিছত গৈ আছোঁ পথাৰ। চাই থাকক ভিডিঅ'টো। গাইছ, এতিয়া ইয়াত পাতি লওঁ, তাৰপিছত দেখাইছোঁ। পাতা চাটা হৈ গ'ল, এতিয়া মানে চাকিটো নজ্বলাওঁ, সেইটো চাকিটো আহি জ্বলাম পথাৰৰ পৰা। চাই থাকক ভিডিঅ'টো। গাইছ, এতিয়া যাব লাগিব সেইটো পথাৰৰ মাজত, বলক। অলৰেডি আহি পাই গ'লোঁ মানে পথাৰৰ মাজত। বলক অলপ দেখাবলৈ চেষ্টা কৰোঁ। অলৰেডি গৈ আছোঁ পথাৰৰ মাজে গৈ আছোঁ। মানে কিয় গৈ আছোঁ কৈ আছোঁ আপোনালোকক। মানে মই গৈ আছোঁ মানে বেলেগৰ ধানৰ এনেকুৱা থোক 5টা আনিবলৈ। এইটো মানে আমাৰ ধান লগোৱাটো নহয়, মানে বেলেগৰ ধান লগোৱাৰ, মানে বেলেগৰ থোক 5টা লৈ আহিব লাগে। এতিয়া গৈ আছোঁ। আৰু একটা কথা, এইটো যোনটো মই এতিয়া ছিগিম, এইটো মানে এইটো যাৰ ঘৰৰ এইটো ধান, সিও গম পাব নালাগিব সি আমাৰ পৰা ছিগিছে বুলি। সেইকাৰণে মই ধানটো ছিগি লওঁ, পিছত দেখাই আছোঁ। গাইছ, অলৰেডি 5টা থোক ছিগি ল'লোঁ। চাওক। তাৰপিছত এতিয়া যাব লাগে সোনকালে। অহা নাই ৰ'দটো ইফালৰ পৰা আহি আছে, সেইকাৰণে মোৰ মুখখন দেখা পোৱা নাই। এতিয়া গৈ থাকোঁ, পূজাটো দিওঁ আৰু ঘৰত যাওঁ। গাইছ, এতিয়া পূজা চূজা দি হৈ গ'ল। এতিয়া যাব লাগে ঘৰত, প্ৰসাদ চৰসাদ অলপ খাব লাগে। পিছত আৰু ঔটেঙাও পাৰিব আছে, বলক গৈ থাকোঁ। গাইছ, এতিয়া ইয়াত উঠিম আৰু ঔটেঙা পাৰিম ইয়াৰ পৰা। গাইছ, মই এতিয়া আৰু আপোনালোকে একটা কমেণ্ট কৰিবচোন, আপোনালোকৰ ফালে কিটো লগত জ্বলাই, ঔটেঙাৰ লগত নে আৰু বেলেগ কিবা এটা। আপোনালোকে কমেণ্ট কৰি জনাব। মই ছিগি লওঁ, পিছত লগ পাই আছোঁ। হে গাইছ, এতিয়া গৈ আছোঁ চাকি জ্বলাবলৈ। 3টা আৰু মানে হাত লম্বা চোলা পিন্ধি লৈছোঁ। আৰু এইফালে চাওক পেণ্ট, নহ'লে আৰালি কাটিব না গাইছ। সেয়া অলপ চেফটি থাকিব লাগিব। ইয়াত আছে পূৰা দেখাই আছোঁ, বলক চাই থাকক ভিডিঅ'টো। গৈ আছোঁ তো গাইছ, আহি পাই গ'লোঁ আমি মেইন পইণ্ট। আছিলোঁ একদম তাত, আহি পাই গ'লোঁ ইয়াত। ইফালে চাওকচোন গাইছ। জলদি এতিয়া চাকি লগোৱা হৈ গ'ল। এতিয়া আৰু 2 নম্বৰ এপিচোডত যাওঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো, চাই থাকক। গাইছ, চাওক চবফালে মানুহ। ইয়াত একজন, ইয়া চাওক। তো ইয়াত আমাৰ আবুৱে চাকি জ্বলাই আছে, বলক। কিমান মান পাব? 10 মোন এবাৰ। তো গাইছ, আহি পাই গ'লোঁ উঠনি পূজা কৰি থৈ যোৱাটো। চাওক না, এতিয়াও চাকি জ্বলি আছে, চাওক। আৰু একটা জেগা, এতিয়া অলপ আন্ধাৰে হ'ব, আৰু আন্ধাৰতে ভাল, অলপ চাকিবিলাক দেখাব পাৰিম আপোনালোকক। চাওঁ কি দেখাব পাৰোঁ, চাই থাকক ভিডিঅ'টো।
এটা কৈ দিয়ক বিহুৰ বিষয়ে। এয়া আমাৰ বিহু আমাৰ এই বছৰেকীয়া এই কাতি বিহুত আমাৰ মানে আহিনৰ সংক্ৰান্তিত আমি বছৰেকীয়া যিটো নিয়ম নীতি আছিলে আমাৰ, আজি আমি সেয়া এই খেতিত আমি মানে চাকি জ্বলোৱা হৈছে। আমি প্ৰত্যেক বছৰ এনেকৈ জ্বলাই থাকোঁ। আমি জীয়াই থাকিম মানে এনেকুৱাই আমি চাকি বন্তি জ্বলাই থাকিম। আমাৰ এইটো নিয়ম নীতি পৰম্পৰা চলি আহিছে, হয় নহয়? এতিয়াতো বৰ্তমান কৃষকৰ অভাৱ চলি আছে, কিবা এটা ক'ব? নহয়, কৃষকৰ অভাৱ মানে এইটোৱে, মানে লকডাউনৰ পৰা মানুহৰ অলপ সমস্যাবিলাক জটিল হৈ পৰিছে। কাৰণ আজিকালি ধান বেচিলেও ধানৰ দৰো নাই। এই মানে 450 টকা 40 টকাহে কয়। সেইকাৰণে এই খেতিবিলাকে বহুত বিমুৰো পৰিছে। এই খেতি আমাৰ যিটো বছৰেকীয়া এটা বিহু, কাতি বিহু এটা, এই কাতি বিহুটো মানিবলৈ আমাৰ বহুত সমস্যাত পৰি আছে, হয় নহয়? কাৰণ আমি এতিয়া কাম বন কৰিবলৈ কোনো সহযোগ নাই, আৰু ধান বেচিম বুলি ক'লেও এতিয়া ধান বেচিবলৈ দৰো নাই। সেইকাৰণে আমাৰ এই খেতিয়কসকলে বহুত সমস্যা পৰি আছে। যেনেকৈ হ'লেও আমি এই কাতি বিহুটো এই বছৰেকীয়া হ'ল যেতিয়া আমি এইটো মানি আছোঁ আৰু চাকিটো কিয় জ্বলোৱা হয়? পোক পতংগৰ কাৰণে। চাকিটো মানে আমাৰ এতিয়া এই ধৰক এই আমাৰ এই লক্ষী আই, এই লক্ষী আইক আমি এটা শান্তি দিবৰ কাৰণে এই লক্ষী আইক আমাৰ নিয়ম নীতি যিটো হিচাপৰ আমাৰ পৰম্পৰা আটা পিতাসকলে যিবিলাক আমাক মানে কৰি থৈ গ'ল, হয় নহয়, কৈ থৈ গ'ল, সেইটো হিচাপত আমি এতিয়া এই চাকিটো জ্বলোৱা হয়। চাকি জ্বলোৱা মানে আমি এই লক্ষী আইক আমি এটা প্ৰাৰ্থনা কৰোঁ যে আমাৰ এই লক্ষী আই, আমি এই বছৰত এটা খেতি বাতি কৰোঁ, এই খেতি বাতি যাতে আমি ভালদৰে পাওঁ, কোনো পোক পৰুৱা খাব নালাগে, সেইটো হিচাপতে সেইটো দিওঁ আৰু। তাৰমানে আমি লক্ষী আইক প্ৰাৰ্থনা কৰি এই আমাৰ বছৰৰ এটা এই পথাৰত মানে চাকি বন্তি জ্বলোৱা হয়, সেইটোৱে আৰু। আপোনালোকে ভালকৈ বুজাই দিলে। হয়। আৰু এইটো আবৈ লগ পালো আজি পথাৰৰ মাজতে। কেনেকুৱা লাগিছে? ভালে লাগিছে পাব, ভালে লাগিছে। ভালে লাগিছে। হাই গাইজ, পল্লৱ ব্লগটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। হয়। তেওঁৰ এটা চেনেল আছে, আপোনালোকে যাতে ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সাবস্ক্ৰাইব কৰি দিব। মনু বড়ো। হয়, তো ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব, যাব একবাৰ ভিজিট কৰি চাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো টিপি দিব। মানে মই আমাৰ যিমানখিনি আমাৰ ঘৰত কেনেকুৱা হয়, কেনেকুৱা আইটেমবিলাক কৰে, এইবিলাক অলপ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ।